Hello friends, আজি মই আপোনালোকক দেখুৱাম ফুলকবি মিক্স সবজি কেনেকৈ বনাব লাগে। এইটো দেখিছে মই 1 কিলো মান ফুলকবি লৈছো। তাৰ পিছত এই বেবি লিফ বিলাকো মই দিছো, সৰু সৰু কুমলীয়া পাত বিলাক মই এনেকৈ কাটি দিছো। এইটো মই ভালকৈ ধুই নিমখত অলপ সময় তিয়াই তাৰ পিছত এনেকৈ চাকি দিছো, নহলে পোক চুক থাকিব পাৰে, সেই কাৰণে এনেকৈ মই কৰিছো। তাৰ পিছত এইটো দেখিছে ক্যাপসিকাম মই কাটি লৈছো এনেকৈ। এইটো মটৰ কাটি, তাৰ পিছত এইটো কাটি থোৱা বিলাহী, এইটো গাজৰ এনেকৈ সৰুকৈ কাটি লৈছো। এইটো হৈছে জলকীয়া, প্ৰায় 3টা মান জলকীয়া, যিসকলে বেছি খায় তেন্তে বেছি জলকীয়া দিব। এইটো হৈছে বিনছ, এইটো হৈছে কাটি থোৱা আলু, মই এটা আলু দিছো মিডিয়াম সাইজৰ, আৰু বেছি আলু খালে বেছি দিব। তাৰপিছত এইটো হৈছে জিৰা গুড়ি, এইটো ধনিয়া গুড়ি, এইটো হালধি, এইটো কাশ্মীৰী জলকীয়া গুড়ি, এইটো নিমখ, আৰু এইটো দালচিনি আৰু ইলাচি। এইটো দিলে টেষ্টটো বেছি ভাল হয়, মই সেইকাৰণে এইটো দিম। তাৰপিছত এইটো গোটা জিৰা, তাৰপিছত কাটি থোৱা আদা নহৰু, দেখিছে সৰুকৈ মই কাটিছো মিহিকৈ। তাৰপিছত এইটো হৈছে পিঁয়াজ, কটা পিঁয়াজ সৰুকৈ, এইটো ধনিয়া, বছ সিমানেই। তাৰপিছত মই এটা কেৰাহী লৈছো, এয়া দেখিছে, তাত অলপ মই 1 চামুচ মান তেল দিছো। তাৰপিছত মই তেলটো গৰম হ'বলৈ দিছো, আৰু এইটো জুইটো মই মিডিয়ামত ৰাখিছো। এয়া দেখিছে, এইটো চবজি ৰুটি, পাৰাঠা, পোলাও, ফ্ৰাইড ৰাইচৰ লগত খাব খুব টেষ্ট লাগে খাই। এয়া চাওক, প্ৰথমতে মই 1 চামুচ গোটা জিৰা দিছো, তাৰপিছত কটা পিঁয়াজ দিছো, প্ৰায় 1 বাটি মান দিছো। পিঁয়াজটো বেছিকৈ দিছো কাৰণ টেষ্টটো বেছি হ'ব তেতিয়া। তাৰপিছত এনেকৈ লৰাই দিছো, নহলে জিৰাবিলাক ক'লা হৈ যাব আৰু খাবলৈ বেয়া হ'ব, নহয় জানো। এয়া চাওক, মই এনেকৈ লৰাই দিছো, এইটো খাবলৈ খুব টেষ্টি হয়। তাৰপিছত মই ইলাচি কেইটা দিলো, 2টামান দিছো, আৰু দালচিনি দি দিলো এই তেলতে। তাৰপিছত কাটি থোৱা নহৰু আদা 1 চামুচ মান দিছো, বেছি দিব নালাগে নহলে টেষ্টটো বেয়া হ'ব। এয়া দেখিছে, 1 বা 1.5 চামুচ মান দিব, বেছি দিব নালাগে। মোৰ সৰু চামুচ আছে সেইকাৰণে মই দুবাৰ এনেকৈ দিব লগা হৈছে, 1 চামুচে দিছো একচুৱেলি। তাৰপিছত এনেকৈ লৰাই দিছো, অলপ সময় মই এনেকৈ লৰাই থাকিম, লাইট গোল্ডেন ব্ৰাউন হোৱালৈকে। পিঁয়াজৰ কালাৰটো বেলেগ হৈ আহিব, নহৰু পিঁয়াজৰ কালাৰটো বেলেগ হৈ আহিব। এয়া দেখিছে, এইটো আপোনালোকে বনাবচোন, খুব ভাল লাগে খাই, খুব টেষ্টি হয়। যদিও চিম্পুল হয়, মই একদম চিম্পুলকৈ বনাইছো, আৰু খাই কিন্তু খুব ভাল লাগে। আৰু এতিয়াতো শাক পাচলিৰ ছিজনো হয়। এয়া চাওক, মই ফুলকবিবোৰ এনেকৈ দি দিছো, এই বেবি লিফবিলাকো এনেকৈ দিছো। এইটো দিছো গ্ৰীণ ভেজিটেবল খাব লাগে, চকুৰ কাৰণে ভাল, স্কিনৰ কাৰণে ভাল, সেইকাৰণে মই পেলাই নিদিওঁ। কুমলীয়া পাতবিলাক মই এনেকৈ ব্যৱহাৰ কৰোঁ। তাৰপিছত এইটো মই এতিয়া এনেকৈ লাহে লাহে লৰাই দিছো। তাৰপিছত এয়া কাটি থোৱা মই টমেটো দিছো 1 বাটি, এয়া দেখিছে। তাৰপিছত কাটি থোৱা গাজৰ দিছো 1 বাটি, তাৰপিছত কাটি থোৱা বিন দিছো 1 বাটি, তাৰপিছত এনেকৈ লৰাম। যিহেতু মই গোটা জিৰা দিছো সেইকাৰণে মই তেজপাত দিয়া নাই, নহলে টেষ্টটো বেলেগ ধৰণৰ হৈ যাব। সেইকাৰণে যদি গোটা জিৰা নিদিয়ে তেন্তে তেজপাত দিব পাৰে আপোনালোকে। তাৰপিছত এয়া এনেকৈ অলপ অলপ লাহে লাহে লৰাই দিছো, আৰু জুইটো মিডিয়ামত ৰাখিছো দেই। তাৰপিছত
কাটি থোৱা পটেটোবিলাক মই দি দিছোঁ, আলুবোৰ এনেকৈ দি দিছোঁ। তাৰপিছত 1 চামুচ মই জিৰা গুড়ি দিছোঁ, দেখিছে। 1 চামুচ মই ধনিয়া গুড়ি দিছোঁ। তাৰপিছত হালধি দিছোঁ, প্ৰায় 1.5 চামুচমান হালধি দিছোঁ, যিহেতু মোৰ কবিটো অলপ ডাঙৰ সেইকাৰণে। তাৰপিছত কেঁচা জলকীয়া দিছোঁ। তাৰপিছত কাশ্মীৰী চিলি পাউডাৰ দিছোঁ, এইটো কালাৰটোৰ কাৰণে দিছোঁ, জ্বলাটো একদমেই নাথাকে এইটো কাশ্মীৰী চিলি পাউডাৰত। তাৰপিছত ভালকৈ এনেকৈ লাহে লাহে লৰাই দিছোঁ। তাৰপিছত টেষ্টৰ কাৰণে নিমখ দিছোঁ, চল্ট দিছোঁ। সেইটো আপোনালোকৰ নিজৰ আন্দাজমতে দিব লাগিব নিমখটো। তাৰপিছত মই এনেকৈ লাহে লাহে লৰাই দিছোঁ, ভালকৈ দেখিছে। আৰু জুইটো দেখাইছোঁ মই একদম মিডিয়ামত ৰাখিছোঁ, এয়া দেখিছে। মিডিয়ামতকৈ কমত দিছোঁ, নহ'লে জ্বলি যাব। তাৰপিছত অলপ সময়ৰ পিছত প্ৰায় 5 মিনিট 10 মিনিটৰ পিছত মই এনেকৈ চাইছোঁ, এয়া মোৰ প্ৰায় আধা সিজা হৈ উঠিছে ফুলকবিখিনি। এতিয়া মই ইয়াত কেপচিকাম দি দিছোঁ। তাৰপিছত গুচাই থোৱা মটৰ দি দিছোঁ। তাৰপিছত আকৌ এনেকৈ মই লৰাই দিছোঁ। একদম সহজ, এইটো খুব সোনকালে হৈ যায়, বনাবলৈ একো কষ্ট নহয়, কিন্তু খাই বহুত ভাল লাগে। এয়া চাওক, আকৌ মই এতিয়া ঢাকন লগাই দিলোঁ। অলপ 5 মিনিটমান মই এতিয়া ৰখিম। এই জুই দেখিছে একদম কমাই থৈছোঁ। এয়া প্ৰায় মোৰ এতিয়া হৈ উঠিছে। এয়া চাওক, মই দেখাইছোঁ, এয়া চাওক কিমান ধুনীয়া কালাৰ হৈ আহিছে দেখিছে। কেপচিকাম, গাজৰ, মটৰ, বিনছ, বিলাহী এইবোৰ মানে বেলেগ ধৰণৰ এটা টেষ্ট হৈছে আৰু খুব ধুনীয়া গোন্ধও আহিছে। এইটো খাবলৈ খুব ভাল লাগে। তাৰপিছত মই এনেকৈ এতিয়া লৰাই দিছোঁ, মোৰ প্ৰায় এইখিনি হৈ উঠিছে। তাৰপিছত মই এতিয়া অলপ কেঁচা ধনিয়া, কাটি থোৱা ধনিয়া ইয়াত দি দিছোঁ। আপোনালোকেও বনাবচোন, এইটো খাবলৈ খুব টেষ্টি। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফ্ৰেণ্ডছ, বাই বাই।